গাইজ তো আপোনালোকক কথা এটা কৈ দিওঁ বস্তুটো হ'ল যে আজিৰ দিনৰ কাৰণে তেলটো মানে মানুহৰ বহুত নিচাজাতীয় বস্তু হৈ গ'ল কাৰণ কি জানেনে কাৰণটো হ'ল যে আজি তেল মানে পেট্ৰল পাম্প যে আজি তেজপুৰত চাগে 15টা পেট্ৰল পাম্প বিচাৰিছোঁ তেল পোৱা নাই বিচাৰিয়ে বহুত দূৰত গৈ তেল পেট্ৰল পাম্প এটা পালোঁ খোলা কিন্তু তাত কমেও 50জনতকৈ অধিক মানুহ তাত ৰখি আছিলে তো মানে উপায় নাপায় কি কৰিম পিছত পানী কিনিলোঁ এবটল 1 লিটাৰৰ পানী কিনি 20 টকাৰে পানী কিনি পানী খাই পানী পেলাব নোৱাৰোঁ কাৰণ পইচাৰে কিনিলোঁ পিছত পানী কিনি পানী খাই তেল ভৰালোঁ 1 লিটাৰ গাইছ এতিয়া 1 লিটাৰৰ দাম 200 টকা হৈ আছে কাৰণ তেল নাই আপোনালোকে জলদিকে কিবা মানে বহুত কষ্ট কৰি হ'লেও আপোনালোকে তেলৰ ষ্টক মাৰক আজিয়ে কাৰণ কালিৰ পৰা আপোনালোকে তেল নাপায় আৰু তেল অহা বন্ধ হৈ গ'ল জানে যুদ্ধ চলি আছে তো তেলৰ অভাৱ হৈ গ'ল আৰু ফাদাৰলেণ্ডৰ কথাটো বেলেগ আহি যায় এইটো ক'বলৈ নাপাওঁ আপোনালোকে তেল মানে আজি কি কৰক মানে কি কয় জমা কৰক নাশা হৈ গ'ল আজি গাইছ 1 লিটাৰ তেল দি ভাই 1 লিটাৰ তেল দি তোমাৰ গাড়ী কিমান চলিব আজি 1 লিটাৰ দি কিমান চলিব 70 কিলোমিটাৰ গাইছ তো তাৰ গাড়ী হৈ গ'ল 70 কিলোমিটাৰ কালিৰ পৰা কলেজত যাব টমটম দি গাড়ী ঘৰৰ পৰা নোলায়ে কাৰণ তেল নাই আপোনালোকে ষ্টক মাৰক তেল কিনক জলদিকে য'তে পায় লাগিলে 150 টকা কিলোৱে লওক মানে তেল লওক একো নালাগে